ওদালগুৰি জিলাৰ ওৰাঙত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিলে আৰক্ষীয়ে মণিপুৰৰ পৰা এখন ট্ৰাকেৰে গাঞ্জাখিনি আনি থকা অৱস্থাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ এই গাঞ্জা ওদালগুৰি জিলা ওৰাং আৰক্ষীয়ে মণিপুৰৰ পৰা এখন ট্ৰাকেৰে 1 কুইণ্টেল 5 কেজি গাঞ্জা আনি থকা অৱস্থাত চালকসহ আটক কৰে গাড়ীখনৰ ডালাৰ তলৰ বাকচৰ দৰে এক হকিয়া অংশত সজাই লুকুৱাই আনিছিল এই বৃহৎ পৰিমাণৰ গাঞ্জা তাৰ পিছত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তালিচি চলাই জব্দ কৰে গাঞ্জাখিনি সম্প্ৰতি আৰক্ষীৰ জিম্মাত চালকসহ গাঞ্জাখিনি জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে NL02AB4775 উল্লেখ্য যে জব্দকৃত ট্ৰাকখন বৰ্ডাৰ ৰোড বুলি লেখা আছিল Assam News 24/7